নমস্কাৰ অসমীয়া বোৱাৰী পাকঘৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ভ্লগ বনাম বুলি আহিলোঁ। আজি হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু জন্মাষ্টমীতনো আমাৰ ঘৰত কেনেকৈ কি কৰোঁ আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবিলোঁ। প্ৰথমতে সকলোকে মই শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ শুভকামনা জনালোঁ। আশা কৰোঁ সকলোৰে দিনবোৰ শুভ হওক আৰু এই অপায় অমংগলবোৰ দূৰ হওক। মই আজি দিনৰ ভাগত ভ্লগটো বনাব নোৱাৰিলোঁ, সেইবাবে মই আবেলি সময়ৰ পৰাহে আৰম্ভ কৰিছোঁ। ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ আমাৰ ঘৰত জন্মাষ্টমী কেনেকৈ এইবাৰ পাতা হয়। ইমান যেনেকৈ ভাবিছিলোঁ তেনেকৈ নিয়মটো কৰিব নোৱাৰিলোঁ জন্মাষ্টমীৰ। আমাৰ ঘৰততো ভাদ মাহত সদায়ে ভাগৱত পাঠ কৰা হয়, মই আগতেও কৈছোঁ, ভকতসকল আহে। কিন্তু দুখৰ কথা হ'ল কি, আমাৰ ভাদ মাহৰ 10 দিনহে ভকতসকল আহিব পাৰিলে। ভাগৱত পাঠ কৰা হ'ল আমাৰ ঘৰত, ভকতসকল তাৰ পাছতে অহা নাই। আমি ঘৰতে ভাগৱত পাঠ কৰিছে আৰু ভকতসকল নাই অহা এইটো কাৰণে যে আমাৰ ওচৰত বহুত কেইজন কৰোণাৰ পজিটিভ ওলালে। ভকতসকলেও ক'লে যে এনেদৰে সকলোবোৰ একেলগ হৈ থকাটো ভাল নহ'ব, সেইকাৰণে তোমালোকেই ঘৰতে যেনেকৈ যি পাৰা নিয়ম কৰি থাকা। যদি পৰিস্থিতি ভাল হয়গৈ আকৌ আমি আহিম তোমালোকৰ ঘৰলৈ। কিন্তু জন্মাষ্টমীৰ দিনাখনলৈকে ভকতসকল আহিবই পৰা নাই, সেইবাবে আমি ঘৰতে অকলেই জন্মাষ্টমীৰ নিয়ম কৰিব লৈছোঁ আজি। যিহেতুকে ভকতসকল আহিব নোৱাৰে, ভকতসকল নাহে, আমাৰো নাম গোৱা নহয় বাৰু, এনেই ভাগৱত পাঠহে কৰিব ঘৰতে। আৰু নাম গোৱা নহ'লে আমাৰ প্ৰসাদটো দিয়া নহয়। আমাৰ যদি প্ৰসাদ দিয়া হয় তেতিয়া নাম প্ৰসংগ কৰিবলগীয়া হয়, সেইবাবে আমি প্ৰসাদ নিদিওঁ এইবাৰ। এনেদৰে আৰু নিয়মটো কৰি ৰাখিম। ভাবিলোঁ মই অকণমান চুজিৰে হালোৱা বনাম আৰু ঘৰৰ মানুহখিনিয়ে লগ হৈ পেলাই এনেদৰে আৰু নিয়মটো কৰি ৰাখিম। আৰু ৰাতিকে ৰুটিয়ে খোৱা হ'ব, ভাত খোৱা নহয় বাৰু। ৰুটি, দালি আৰু ভাজি তেনেদৰে কিবাকিবি বনোৱা হ'ব। আৰু মই চুজিৰে হালোৱা অকণমান বনাম আৰু ভাগৱত পাঠ কৰিবই। খুৰা আহিব, খুৰী আহিব। ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ। এতিয়া মই মোৰ বাকী কৰিবলগীয়া কামবোৰ কৰোঁ, চুজিৰ হালোৱাখিনি বনাম, আপোনালোকক মই দেখাই যাম। মোৰ যদি ভ্লগটো চাই আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমানো ভালকৈ একো কৰিব পৰা নাই বাৰু, মনটো ভাল নহয় সেইবাবে। তথাপিও যি কৰিব পাৰোঁ, কি কৰোঁ তাকে দেখাম বুলি ভাবিলোঁ আপোনালোকক। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আহকচোন মই এতিয়া পিছৰখিনি কৰোঁগৈ কাম। মই চুজিখিনি ভাজিব লৈছোঁ। চুজিখিনি এতিয়া মই ভাজিহে ৰাখিম বাৰু। চুজিৰ হালোৱা মই দেৰিকৈ বনাম। মোৰ চুজিখিনি ভজা হৈ গৈছে। এতিয়া আৰু দুটামান কাম আছে, মই কামকেইটা কৰি লওঁ। সন্ধ্যা লগাৰ আগে আগে কাম বনবোৰ কৰি আজৰি হওঁ। সন্ধ্যা লাগিবই আৰু অলপ পাছত। সন্ধ্যা লগাৰ লগে লগে মই আৰু মোৰ জাজনীয়ে গোসাঁই ঘৰত সেৱা জনাব গ'লোঁ। দুয়োজনে সেৱা কৰিলোঁ। ভকতসকল অহা নাই কাৰণে মনটো বহুত বেয়া লাগি আছে আমাৰ সকলোৰে। সেৱা কৰি আহি মই চুজিৰ হালোৱা বনাব লৈছোঁ। কেৰাহীখন গেছত পাতি গৰম হ'ব দিলোঁ। তাৰ পাছতে মই ঘিউ দিলোঁ। ঘিউখিনি দিয়াৰ পাছতে মই আগতেই ভাজি ৰখা চুজিখিনি দিম। মই আকৌ অকণমান সময় মই চুজিখিনি ঘিউতে ভাজি লৈছোঁ। মই আগতে ভাজোঁতে চুজিখিনিত অকণমান ঘিউ দিয়ে ভাজিছিলোঁ। এতিয়াও আকৌ ঘিউত মই চুজিখিনি অকণমান সময়ৰ কাৰণে ভাজি লৈছোঁ। মানে চুজিখিনি মই অকণমান গৰম হ'ব দিছোঁ এতিয়া। এয়া চুজিখিনি গৰম হ'ল, অকণমান সময় ভাজি ল'লোঁ। তাৰ পাছতে মই সোৱাদ অনুসৰি চেনি দিম। এয়া চেনিখিনি দিছোঁ মই। চেনিখিনি দিয়াৰ পাছতে মই কাজু, কিচমিচকেইটা দি দিলোঁ। 4টা গোটাকৈ ইলাচি দিলোঁ। ইলাচিকেইটা মই পিচি দিয়া নাই, ইলাচিকেইটা মই গোটাকৈহে দিলোঁ। সকলোৱে হয়তো চুজিৰ হালোৱা বনায়, মই এনেদৰে বনাওঁ কাৰণে ভাবিলোঁ এবাৰ আপোনালোককো দেখুৱাওঁ। এইখিনি মোৰ চুজিখিনি চেনিৰ লগত ভালকৈ মিক্স হৈ গ'ল, ভাজিলোঁ। তাৰ পাছতে পানী গৰম কৰি ৰাখিছিলোঁ, গৰম পানীখিনি দি দিছোঁ। গৰম পানীখিনি দিয়াৰ পাছতে মই দিম গাখীৰ। এয়া গাখীৰখিনিও গৰমাই ৰাখিছিলোঁ, গাখীৰখিনি দি দিলোঁ মই। জোখমতে পানী আৰু গাখীৰ দি দিলোঁ মই। গাখীৰ দিব লাগিব তেনেকুৱা কোনো কথা নাই, পানীৰেও বনাব পৰা হয়।
মই চুজিৰ হালোৱা বনালে যদি ঘৰত গাখীৰ থাকে তেতিয়া মই গাখীৰ দি এনেদৰে বনাওঁ। মোৰ চুজিৰ হালোৱা বনাই হৈ গ'ল। বাতি এটালৈ গোটেইখিনি মই কাঢ়ি লৈ তাতে মই দেখিবলৈ ভাল লাগিবৰ কাৰণে কিচমিচ আৰু কাজু কেইটামান আকৌ দি দিলোঁ। এইখিনি মই চব্জি কাটি ৰাখিছোঁ। হালোৱা বনোৱাৰ পাছতেই মই এয়া কামত লাগিলোঁ। ৰাতিলৈ যেতিয়া ৰুটি খোৱা হ'ব, ৰুটিৰ লগত কি কি চব্জি বনোৱা হ'ব। এয়া হ'ল ৰাজমাহৰ নিচিনাই মাহ হয়, এইটো আমাৰ ঘৰতেই লাগিছে। খাবলৈও ৰাজমাহৰ নিচিনাই হয়। নামটো মই নাজানো, আপোনালোকে যদি এই ৰাজমাহবিধৰ নামটো কিবা জানে, আমি ৰাজমাহ বুলিয়েই কওঁ বাৰু, কিন্তু ৰাজমাহ নহয় মাহখিনি। আপোনালোকে জনাবচোন, কোনোবাই যদি জানে নামটো কমেণ্টত কৰি মোক জনাব। মই এতিয়া আটাখিনিও সানি ল'লোঁ। আটাখিনি মোৰ সানি হোৱাৰ পাছত ভতিজাজনী, জাজনী আৰু খুৰীয়ে এয়া ৰুটি বেলিছে। ইফালে মোৰ ডাঙৰ ল'ৰাটো আৰু ভতিজাটোৱে জ্বলা ভাজিখন বনাইছে। সিহঁত দুটায়ো কিছুমান কাম কৰি মোক সহায় কৰি দিয়ে বাৰু। দুইটাই এয়া লাগি গৈছে আৰু ভকতসকল অহা নাই কাৰণে সিহঁতেই বনাইছে। ভকত আহিলেতো সিহঁতে বনাবলগীয়া নহয় বাৰু, ভকতেই বনাব। এই মাহবিধৰ নামটো আপোনালোকে জানে যদি মোক কমেণ্ট বক্সত জনাবচোন। দেখিবলৈ ৰাজমাহৰ নিচিনা, কিন্তু ৰাজমাহতকৈ অলপ ডাঙৰ হয়। এফালে এওঁ আৰু খুৰা গোঁসাই ঘৰৰ ওচৰতে আছে। এওঁ পুথি পঢ়ি আছে, খুৰা ওচৰতে বহি শুনি আছে। ভকতসকল অহা নাই কাৰণেও মনটো ভাল লগা নাই বাৰু কাৰোৰে। এওঁৱেই পুথি পঢ়িছে। এওঁ ভকতসকল আহিলেও পুথি পঢ়ে বাৰু, এইকেইদিন নাই কাৰণে এওঁৱেই পঢ়ি আছে। ভিতৰৰ ফালেও আমাৰ সকলোবোৰ হৈ গ'ল বনাই, আৰু পুথিও সামৰিলে এওঁ। পুথি সামৰাৰ পাছত আকৌ এবাৰ আমি দুয়োজনে সেৱা জনাইছোঁ। সকলোৰে যেন মংগল হয় তাৰেই কামনা কৰিছোঁ। ইফালে সকলোবোৰ বনায়ো হৈ গ'ল আমাৰ, এতিয়া খাবৰ হ'ব আৰু। ভকতসকল থকা হয় আৰু বহুত বেছি ভাল লাগিলে হয়। ভকতসকলেই নাই, সেইকাৰণে বেয়া লাগি আছে। এয়া বনাই কৰি আজৰি হ'লোঁ। সকলো বহিছে খাবৰ কাৰণে। দেওৰ, ভতিজা, মোৰ ডাঙৰ ল'ৰাটো, এওঁ, খুৰা, এয়া মোৰ সৰু ল'ৰা, সি মোক মুখৰে ভাঁজ দেখুৱাই আছে। সকলোৰে খাই হ'ল, আমিও খাবলৈ বহিলোঁ। আপোনালোকে মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাবচোন। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।